ইয়াতে আমাৰ আজিৰ অনুষ্ঠানটো আজি আৰু অহাকালি দুদিনা আমি এটা ডিজিটেল প্ৰশিক্ষণ ল'ব গৈ আছো। গতিকে ডিজিটেল প্ৰশিক্ষণটোত যাতে আমি খুব সুন্দৰভাৱে বস্তুখিনি আমি শিকিব পাৰো, বুজিব পাৰো, যাতে আপোনালোকক সহায় কৰিব পাৰো, সেইখিনি উদ্দেশ্যেৰে আমি এইখিনি প্ৰগ্ৰাম ৰাখিছো। আমি ইয়াতে চাব বিচাৰিছো যে ইয়াতে আপোনালোক কোন কোন ডিষ্ট্ৰিক্টৰ হয়, টাইপ কৰি পেলাই লিখি দিয়ক। বঢ়িয়া। নগাঁও, দৰং, শিৱসাগৰ, গোৱালপাৰা, গোলাঘাট, কামৰূপ, শিৱসাগৰ, নগাঁও, আসাম, কামৰূপ, বৰপেটা, নলবাৰী, অকে, শোণিতপুৰ। সুন্দৰ। পটাপট লিখক কোন কোন ডিষ্ট্ৰিক্টৰ হয়, ক'ৰ পৰা আপোনালোকে চাই আছে, অকমান জনাই দিলে ভাল লাগিব। অকে, ধেমাজিৰ পৰা আছে, মৰিগাঁৱৰ পৰা আছে, ধন্যবাদ। তো মোটামুটি আমাৰ অসমৰ প্ৰায় কেইখন জিলাৰ পৰা আমি ব্যৱসায়ীসকল আজি একত্ৰিত হৈ আছে, হয় নহয় বাৰু? ইয়াত আমাৰ হয় ব্যৱসায় হয় নকৰা কোনোবা আছে নেকি? নাই নাই সকলো আমি ব্যৱসায় কৰা ব্যক্তিসকলে আজি ইয়াত উপস্থিত হৈ আছে। গতিকে আমাৰ ব্যৱসায়সমূহ খুব সুন্দৰভাৱে কেনেকে আগবঢ়াই নিব পাৰো সেইখিনিৰ বিষয়ে আমি আগন্তুক 1-1.5 ঘণ্টা আমি চাম। গতিকে তো মই এতিয়া আপোনালোক প্ৰত্যেকজনকে পুনৰ জিতুল নাথে আমাৰ এই ট্ৰেন্সফৰ্ম ডিজিটেল হাবলৈ স্বাগতম জনাইছো। আৰু আমি আগবাঢ়িব আহিছো আমাৰ যি দুদিনীয়া ডিজিটেল ট্ৰেইনিং, সেই ট্ৰেইনিঙৰ কাৰ্যসূচীলৈ। তো ইয়াতে আমি ডিজিটেল ট্ৰেইনিংখিনি কৰাৰ আগতে আমি অকণমান মোৰ যদি চোৱা যায় ডাটাখিনি যেতিয়া আপোনালোকে দিছিলে, তেতিয়া মই ইয়াতে পাইছিলো যে ইয়াতে বিভিন্ন ধৰণৰ আমাৰ ব্যৱসায়ীসকল বিশেষকৈ আজি আপোনালোক ইয়াত উপস্থিত আছে। ইয়াতে বিশেষকৈ গ্ৰচাৰী আইটেমৰ লগত জড়িত বহু ব্যক্তি ইয়াত জড়িত হৈ আছে, টেক্সটাইল গাৰ্মেণ্টৰ লগত, হোটেল ৰেষ্টুৰেণ্টৰ লগত জড়িত বহু ব্যক্তি, গিফ্ট আৰু ষ্টেচনাৰী শ্বপৰ লগত জড়িত বহু ব্যক্তি আছে, প্ৰিণ্টিং শ্বপৰ লগত জড়িত বহু ব্যক্তি ইয়াতে আছে, আনকি ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ লগত জড়িত বহু আমাৰ মাজত আজি উপস্থিত আছে। আয়ুৰ্বেদিক মেডিচিনৰ লগত জড়িত বহু ব্যক্তি আছে, হোম এপ্লায়েন্স চাৰ্ভিচৰ লগত জড়িত ব্যক্তি আছে, পেট শ্বপ, CHC চেণ্টাৰ, ফাৰ্মাচী, ফাৰ্টিলাইজাৰ, ফটোগ্ৰাফী, স্পিৰিচুৱেল হিলাৰ, ফুড প্ৰচেছিং, ভাৰ্মি কম্পোষ্ট, টু হুইলাৰ পাৰ্টছ, অট'মোবাইল, এনেকুৱা ধৰণৰ পিকলছ যি বিজনেছ আছে, আনকি ইঞ্চুৰেঞ্চ চেক্টৰৰ লগত জড়িত বহু ব্যক্তি আজি আমাৰ মাজত আছে। তো এই সকলো ব্যক্তি আমাৰ যিসকল আপোনালোকে ডাটা অলৰেডি দিছিলে, সেইখিনিৰ বেছতে আমি আজিৰ প্ৰগ্ৰামটো ডিজাইন কৰিছো। গতিকে আগন্তুক 1-1.5 ঘণ্টাৰ ভিতৰত আমি সেইখিনি আপোনালোকক ক্লেৰিফাই কৰিম, বা সেইখিনি আমি কেনেকৈ আগবাঢ়িব পাৰো সেইখিনিৰ বিষয়ে আগবাঢ়ি যাম। তো আমাৰ দুদিনীয়া এটা ট্ৰেইনিং প্ৰগ্ৰাম আজি আৰু অহাকালিৰ কাৰণে এইটো এটা সাংঘাতিক ধৰণৰ ট্ৰেন্সফৰ্মেটিভ হ'ব গৈ আছে। যিসকলে আজি আৰু অহাকালিৰ কাৰণে থাকিব, এইটো কিয়ৰ কাৰণে বেনিফিট হৈ আছে মই যদি কওঁ, ইয়াতে আপুনি অনলাইনত যিকোনো বস্তু বিক্ৰী কৰিব পাৰিব, তাৰ লগতে বিক্ৰী বৃদ্ধিও কৰিব পাৰিব, অধিক কাষ্টমাৰ পাবৰ কাৰণে সক্ষম হ'ব, কম খৰচত বিজ্ঞাপনৰ বিভিন্ন চিষ্টেমসমূহ জানিব, গ্ৰাহকৰ সৈতে যোনটো আমি কমিউনিকেশ্যন বা সুসম্পৰ্ক গঢ়ি তুলিব পাৰিব, পাৰফৰ্মেঞ্চসমূহ লাইভ ট্ৰেকিং আপুনি কৰিব পাৰিব, বৰ্তমান মোৰ ব্যৱসায়টো ডিজিটেলি কিমানখিনি গ্ৰ' কৰি আছে, কেনেকুৱা ধৰণৰ হৈ আছে, সেইখিনি আমি চাব পাৰিম। আৰু ডাঙৰ ব্ৰেণ্ডসমূহৰ লগত আপুনি কম্পিটিশ্যন কৰিব পাৰিব, যোনটো নেকি আজিৰ ডেটত এটা ডাঙৰ প্ৰধান যদি আমি চাওঁ উদ্দেশ্য বুলি কোৱা হয়। আৰু চবতকে ডাঙৰ কথা 24/7 অনলাইন থাকিব পাৰিব। আজি যদি চাই যিসকলে ব্যৱসায় বৰ্তমান বন্ধ কৰি আপোনালোকে ঘৰত বহি পেলাই আমাৰ এই অনুষ্ঠানটো উপভোগ কৰি আছে, তেতিয়া এবাৰ ভাবক আপোনাৰ দোকান যদি, আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠান যদি বন্ধ আছে, তেতিয়াহ'লে আপোনাৰ চেলো এতিয়া বন্ধ হৈ আছে। কিন্তু ডিজিটেলি যদি আমি সেইখিনি কৰি ৰাখিব পাৰো, তেতিয়াহ'লে একজেক্টলি আমি আমাৰ ব্যৱসায়টো 24/7 আপুনি 7 দিনে 24 ঘণ্টাই আপুনি এইটোৰ পৰা ইনকম বিভিন্ন ধৰণৰ চিষ্টেমসমূহ কৰিব পাৰিব। যেনেকে আমি ফ্লিপকাৰ্ট, এমাজন, মিছো বা এনেধৰণৰ বিভিন্ন অনলাইন চিষ্টেম বা ই-কমাৰ্চ চিষ্টেমসমূহৰ পৰা আমি ৰাতি যদি 2টা বজাতো মন যায়, তেতিয়াও আমি বস্তু কিনিব পাৰো। ঠিক তেনেকে একজেক্টলি আপোনাৰ চিষ্টেমসমূহ যদি বনাই লয়, তো আপুনি ইয়াতে 24/7 আপোনাৰ বিজনেছ অনলাইনত আপোনাৰ খোলা ৰাখিব পাৰিব। শেষত যোনটো আমাৰ লোকেল ভিজিবিলিটি বৃদ্ধি কৰিব পাৰি বুলি কৈছো। লোকেল ভিজিবিলিটি মানে কি হয়, আমাৰ ওচৰে পাজৰে হয়তো এনেকুৱা বহু কাষ্টমাৰ আছে, যিখিনি কাষ্টমাৰ আমাৰ ব্যৱসায় বা আমাৰ চাৰ্ভিচটোৰ বিষয়ে হয়তো বহুতে এতিয়াও গম নাপায়। আমি ভাবিছো যে মোৰ ব্যৱসায়টোৰ কথা বহুতে গম পায়, কিন্তু এনেকুৱাও হ'ব পাৰে হয়তো বহুতে এতিয়াও গম পোৱাও নাই। তো সেইটোৰ কাৰণে আমি সেইখিনি সাংঘাতিক ধৰণে বেনিফিটেড হ'ব। যিসকলে এইখিনি বস্তু চাই, তেখেতসকলে নিৰ্দিষ্ট এৰিয়াৰ ভিতৰত সকলো কাষ্টমাৰকে সেই বস্তুখিনি আপোনাৰ ব্যৱসায় বিভিন্ন চিষ্টেমসমূহ খুব সুন্দৰভাৱে দেখাব পাৰিব। আৰু চবতকে ডাঙৰ কথা, এইখিনি কৰিবৰ কাৰণে কোনো ধৰণৰ টেকনিকেল নলেজৰ প্ৰয়োজন নাই। তো ইয়াত সফল হ'বলৈ কোনো কাৰিকৰী বিশেষজ্ঞতাৰ দৰকাৰ নহয়। এইখিনি আমি মোবাইলৰ পৰাই খুব সুন্দৰভাৱে কৰিব পাৰিম। যদিহে, মইতো এনেকেই কৈ ভাল পাওঁ, যদি আপুনি ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ এইকেইটা বস্তু যদি চলাব পাৰে, তেতিয়াহ'লে আপুনি 100% আপোনাৰ ব্যৱসায়কো আপুনি অনলাইন লৈ যাব পাৰিব। ইয়াতে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছআপ চলাব নজনা কোনোবা আছে নেকি? নে কাৰোবাৰ ফেচবুক একাউণ্ট নথকা, কোনোবা হোৱাটছআপ নথকা আছে নেকি ইয়াত? আছে গতিকে আছে হয় গতিকে সকলোৰে ফেচবুক থকাৰ কাৰণেহে আপোনালোকে যিহেতু উপস্থিত আছেহি, হোৱাটছআপ আছে কাৰণেহে আপোনালোকে আজি আমাৰ চিষ্টেমত আহি পেলাই খুব সুন্দৰভাৱে গ্ৰুপৰ জৰিয়তে ইনফৰমেশ্যনখিনি পাইছে কাৰণে আজি আমাৰ এই লাইভ ছেশ্যনত উপস্থিত আছে। আল্টিমেটলি আমি যদি সেইখিনিলৈকে কৰি আছো, তেতিয়াহ'লে তাৰ কেইটামান আৰু নেক্সট চিষ্টেম আপুনি আপগ্ৰেড কৰিলেই
আপুনিও আপোনাৰ ব্যৱসায়টোক ডিজিটেলি লৈ যাব পাৰিব আৰু কাষ্টমাৰ কেনেকে আপুনি আনিব পাৰিব সেইখিনি বিষয়ে জানিব পাৰিব। তো এইখিনিত আমি আজি যোনটো ডে 1 এইখিনিত আমি আজি যদি চাওঁ ইয়াতে কেনেকুৱা ধৰণৰ কি হ'ব আমি এইখিনি অকণমান দেখাই দিছো। ইয়াতে আমি আজি দেখা পাম আপোনাৰ ব্যৱসায়ৰ বাবে ডিজিটেল মাৰ্কেটিং কিয় গুৰুত্বপূৰ্ণ সেইখিনিৰ বিষয়ে আজি আমি অকণমান আলোকপাত কৰিম। তাৰ লগতে চাম গ্ৰাহক আকৰ্ষণ কৰিবলৈ অনলাইন উপস্থিতি কেনেকৈ আপুনি কৰিব পাৰে সেইখিনি কেনেকৈ গঢ় দিব পাৰে সেইখিনি চাম। তো আমি অহা কালিলৈ চাম য'ত নেকি ফেচবুক কেনেকে ধৰণৰ আমি ফেচবুকৰ ওপৰত মাষ্টাৰ কৰিব পাৰোঁ, ইয়াৰ কেনেকে ধৰণৰ আমি হোৱাটছআপ ইনষ্টাগ্ৰাম মাৰ্কেটিংসমূহ চাব পাৰিম, বাজেট ফ্ৰেণ্ডলি কেনে ষ্ট্ৰেটেজিসমূহ চাব পাৰিম, বা অহাকালিলৈ আমি ইয়াতে AI টেকনলজিৰ সহায়ত খুব সুন্দৰভাৱে আমি কেনেকে ধৰণৰ লং টাৰ্ম ছাষ্টেইনেবিলিটি ব্যৱসায় আমি ৰাখিব পাৰোঁ সেইখনৰ বিষয়েও অহাকালিলৈ আমি চাম। ঠিক আছে, তো ইয়াতে আমি প্ৰথম যোনটো পইণ্ট আছে ইয়াতে হৈছে 45% কাষ্টমাৰ আজিৰ ডেটত যদি চাওঁ আমি অনলাইনত প্ৰথমে চাৰ্চ কৰি পেলাইহে বোলে আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানলৈ আহে। এই কথাটো কেইজনে মান্তি হয়? প্ৰথমে আপোনাৰ যদি কিবা এটা বস্তু কিনিব লগা হয় প্ৰথমে বোলে গুগল বা ইউটিউব বা ফেচবুক বা বিভিন্ন ধৰণৰ অনলাইন চিষ্টেমসমূহত তেখেতসকলে সেই বস্তুখিনি চাব কাষ্টমাৰে, তাৰ পিছতহে সেইটো কিনাৰ সিদ্ধান্ত লোৱাৰ পিছত আপোনাৰ দোকানলৈ আহে। বা আমাৰ ক্ষেত্ৰত যদি আমি নিজেও এনেকে চাওঁ, আমি যেতিয়া কিবা এটা বস্তু কিনিব যাওঁ সেইটোৰ বিষয়ে আমি কেতিয়াবা হয়তো ইউটিউবত চাওঁ, কেতিয়াবা আমি গুগল চাৰ্চ কৰিলেও তাৰ বেনিফিটসমূহ কি আছে, তাৰ ফেচিলিটিসমূহ কি আছে ইত্যাদি ইত্যাদি গোটেই বস্তুখিনি চোৱাৰ পিছত বা এইটো কিমানজনে ভাল পাইছে কিমানজনে তাৰ নিগেটিভ হেৰি দিছে তো সেইখিনি গোটেইখিনি আমি চাওঁ। তাৰ পিছতহে কিন্তু আমি এইটো ওচৰত ক'ত পাই গৈ পেলাই আমি দোকানত গৈ পেলাই বিচাৰোঁ। তেনেকুৱা বোলে 100ৰ ভিতৰত 45জন ব্যক্তি আজিৰ ডেটত প্ৰথমে সেই অনলাইনত চায়, তাৰ পিছতহে আপোনাৰ ফিজিকেল দোকানত আহে। এইটো সঁচা নে মিছা? সঁচা। সঁচা। গতিকে এইটো আমি স্যাৰ যদি 100% সঁচা কথা। গতিকে আমি যদি চাওঁ আমাৰ ব্যৱসায়সমূহ আমি ঠিক তেনেকে অনলাইন নিবৰ কাৰণে আমি বেলেগেতো চাই আছো, কিন্তু আমাৰ ব্যৱসায়টো অনলাইনত দেখিছে নে নাই সেইটো এটা ডাঙৰ কুৱেশ্যন। এতিয়া আমাৰ সেই অনলাইনত যদি আমাৰো ব্যৱসায়টো তেনেকে থাকে তেতিয়াহ'লে কি হ'ব, আমাৰ কেইটামান মই বেনিফিট চাই ল'ম। ইয়াতে যদি কোৱা হয় ইয়াতে আমাৰ ভিজুৱেল আৰু কাষ্টমাৰ ৰিভিউ যিখিনি আছে সেইখিনি আমাৰ ৱাক ইন ইনক্ৰিজ কৰে। যদি আপোনাৰ ব্যৱসায়টো ধৰি লওক আপোনাৰ অনলাইনত থাকিলে তেতিয়াহ'লে কি হ'ব, তাতে কাষ্টমাৰ যিখিনি ফিজিকেলি ধৰক ৱাক ইন ইনক্ৰিজ মানে কি, যোনটো নেকি আপোনাৰ তাতে ফুটপ্ৰিণ্ট বাঢ়িব, মানুহ অহাৰ সংখ্যা বাঢ়ি যাব। সেইটো কেনেকে, যেতিয়া লাহে লাহে দেখিবলৈ পাব, এটা ভাইৰেল হ'ব বা আপোনাৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ বিষয়ে বহু মানুহে গম পাব, অট'মেটিক আপোনাৰ দোকানলৈ অহা কাষ্টমাৰ সংখ্যা লাহে লাহে বাঢ়ি আহিব। দ্বিতীয়তে কৈছে ইয়াতে পাৱাৰ অফ ৱৰ্ড অফ মাউথ এম্প্লিফাইড অনলাইন। ৱৰ্ড অফ মাউথ যোনটো হৈছে সেইটো হৈছে আমাৰ মুখে মুখে মুখ বাগৰৰ যোনটো কথা। ধৰি লওক আমি যেতিয়া কওঁ কিবা এটা কথা যে বাইদেউৰ দোকানৰ পৰা এইটো বস্তু ল'ব দেই, এইটো ইমান সুন্দৰ, তেখেতৰ বহুত ভাল, তেখেতৰ বিহেভিয়াৰো ভাল, বস্তু কোৱালিটি কিন্তু বহুতেই ভাল, গতিকে আপুনি যদি লয় তাৰ পৰাই ল'ব। এই যে আমি যে এবাৰ যে কৈ দিলো, এইটো কোৱাৰ কাৰণে কিন্তু এইটো এটা যোনটো আমি ক'লো এই যোনটো ৱৰ্ড অফ মাউথ হয়, আজিৰ ডেটত কৈছে যিমান হাই টেকনলজি নহওক, যিমান এডভান্স টেকনলজি নহওক কিয়, এই মুখে মুখে আমাৰ যোনটো প্ৰচলিত যোনটো আমাৰ প্ৰচলন, সেইটোৰ লগত কোনো টেকনলজি এতিয়ালৈকে চেৰ পেৰাব পৰা নাই। কাৰণ এজন মানুহে এজন মানুহক যেতিয়া নিজ মুখেৰে ক'ব তাতকে আৰু পাৱাৰফুল মাৰ্কেটিং নাই বুলি কৈছে, হয় নহয়? গতিকে সেইটো যেতিয়া আমাৰ মুখে মুখে যাব যে আমি ফেচবুকত পাইছিলো এখেতে এইখিনি আছিলে, বা আমি এইটো গুগলত পাইছিলো এইখিনি তেখেতৰ হেৰিখিনি আহিছে, মই কিন্তু তেখেতৰ তাত গৈছো দেই, এতিয়া লৈছো, আপুনিও গৈ পেলাই ল'ব পাৰে, খুব ভাল এইটো। তো সেই যে এবাৰ খালি কৈ দিলে সেইটোৰ কাৰণে তেখেতৰ হয়তো 100জন 1000জন কাষ্টমাৰ অট'মেটিক তাৰ পৰা ৰেফাৰেঞ্চত আহি যাব পাৰে। সেইটো কাৰণে আমাৰ এটা বেনিফিট হয়। তাৰ লগতে আমি বিভিন্ন ধৰণৰ প্ৰডাক্ট এণ্ড ছাৰ্ভিচসমূহৰ বিভিন্ন ধৰণৰ টেষ্টিমনিয়েলসমূহ আমি তাত দেখাব পাৰোঁ যে আমাৰ এইখিনি প্ৰডাক্ট এনেকুৱা ধৰণৰ লৈছে, এইখিনি লৈছে, মোক দেখাই খুব সুন্দৰভাৱে সেইখিনিৰ পৰা আমি বহাব পাৰোঁ। একজেক্টলি সেই বস্তুখিনি যেতিয়া মানুহে অনলাইনত দেখি থাকিব তেতিয়া আপোনাৰ ব্যৱসায়লৈ অট'মেটিক কাষ্টমাৰ আহিবলৈ ধৰে। এতিয়া প্ৰশ্ন হ'ল, তেন্তে আপোনাৰ ব্যৱসায়টোক আপুনি অনলাইন নিব বিচাৰে নে নাই? বিচাৰো। অ'কে, তো এতিয়া তাৰ কাৰণে আমি প্ৰথম 3টা মেইন টুলছৰ কথা আজি আলোচনা কৰিম, যিকেইটা আমাক অত্যাৱশ্যকীয় বুলি ভাবিব লাগিব আৰু সেইকেইটা আমাক সকলোকে লাগিব, কিন্তু চবতকে ডাঙৰ কথা এই বস্তুখিনি আমি কমপ্লিটলি ফ্ৰীতে কৰিব পাৰিম।